দেখো মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তহঁতক বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায়টো আলোচনা কৰিম আৰু প্ৰথম অধ্যায়ৰ নাম হ'ল শস্য উৎপাদন আৰু ব্যৱস্থাপনা। এক নম্বৰ আছে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰণ কৰা। এইটো হ'ল প্ৰশ্ন আৰু তলত এই শব্দবোৰ দিছে উপঙি, পানী, শস্য, পচন দ্ৰব্য আৰু চহৰ। এই তিনিটা দি আমি তলৰ কেইটা তাৰমানে খালী ঠাইবোৰ পূৰ্ণ কৰিব লাগে। ক নম্বৰ আছে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক বুলি কোৱা হয়। কি বুলি কোৱা হয়? এই যে ইয়াত আছে শস্য নহয়, এই শস্য দি তাৰমানে লিখাৰ লগে লগে এইটো পূৰ্ণ হ'ল, শস্য বুলি কোৱা হয়। খ নম্বৰ শস্য সিঁচাৰ আগতে মাটি ডৰা হয়। কি হয়? চহোৱা। ইয়াত আছে চহোৱা হয়, তাৰমানে হাল বোৱা হয়। গ নম্বৰ আছে নষ্ট হোৱা বীজবোৰ পানীত থাকে। কেনেকৈ থাকে? উপঙি থাকে, মানে ভাহি থাকে। ঘ নম্বৰ আছে শস্য বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা আৰু প্ৰয়োজন হয়। কি হয়? মাটিৰ পৰা এই যে লিখা আছে না পচন দ্ৰব্য, এই পচন দ্ৰব্য এইখিনি হ'ব আৰু আমাৰ কি আছে পানী প্ৰয়োজন হয়। শস্য যিকোনো শস্য খেতি কৰিলে আমাৰ পানীটো লাগে আৰু মাটিটো এই পচন দ্ৰব্য নহ'লে নহয়। আজি তহঁতক এইকেইটা প্ৰশ্ন দিয়া হ'ল, এইবোৰ ঘৰত বহীত নোট কৰিবা আৰু লগতে এবাৰ পঢ়িবলৈ যত্ন কৰিবা।